গাইছ আমি আজি যাই আছোঁ পথাৰলৈ ধান কাটিবলৈ যে আপোনালোকক কেনেকৈ ধান কাটো কেনেকৈ ধান মুঠিয়া বন্ধা হয় আপোনালোকক সব শেষলৈকে ধুনীয়াকৈ দেখুৱাই যাম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব গাইছ এতিয়া যাই আছোঁ আমি ধান কাটা চাবলৈ যাই পোৱা নাই এতিয়াও ইফালে আমাৰ মায়ে ধান কাটিছে ধুনীয়া কৰি আপোনালোকে যদি ধান কাটিবলৈ নাজানে ভিডিঅ'টো চাই শিকিব পাৰে ধুনীয়াকৈ চাই যাব শেষলৈ এতিয়া আমাৰ মায়ে ধুনীয়া কৰি মুঠিয়া বান্ধিব চাই যাব ধানের তাতে কাটছো মা ইফালে এতিয়া আমি চাহ খাবলৈ ওলাইছোঁ গাখীৰ চাহ ইফালে আমাৰ মাহী ইফালে আমাৰ অনুষ্কা ইফালে আমাৰ মা আৰু জেঠীমা ইফালে আমাৰ মাহী ইফালে আমাৰ মাহীয়ে বুঢ়া মানুহৰ দৰে তামোল কাটি খাবলৈ ওলাইছে এতিয়া আমি ধানৰ মাজে যাই ঘৰলৈ যাবলৈ ওলাইছোঁ গাইছ এতিয়া ধান কাটা দেখুওৱা হৈ গ'ল এতিয়া যাই আছোঁ আমাৰ অনুষ্কাক পিঠিত বোকা উঠাই লৈ কিনে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ